মুঠিবোৰ বনাই বনাই ভাগৰ লাগি গৈছেগে পাই। এৰা বয়সতো বাঢ়িল। মোৰ নিচিনা আৰু দ্বিতীয়টো এই পৃথিৱীত নোলায় দেই। কোনে মোৰ নিচিনা ইমান ধুনীয়া মূৰ্তি সাজিব পাৰে? কোন আছে আৰু এই পৃথিৱীত? ককা, আপুনি যে ইমান ধুনীয়াকে কেনেকৈনো মূৰ্তি বনাই ন? মোক শিকাই দিব। ককা, সঁচাকে আমাক শিকাই দিব? ঐ, তহঁতি গলিনে ইয়াৰ পৰা? সদায় সদায় খালি মই মূৰ্তি বনোৱা শিকিবলৈ আহে। ঐ, বুজিছ? মোৰ নিচিনাকে মূৰ্তি বনাবলৈ তহঁতি আৰু 10টা জনম ল'লেও শিকিব নোৱাৰ। আঁতৰ হ, গলিনে ইয়াৰ পৰা? চাওঁ ইহঁতক লাঠিৰে কোবাইহে। হ'ব ককা, আপোনাৰ ওচৰত আমি মূৰ্তি বনোৱা শিকিম বুলিহে আহিছিলোঁ। শিকিবলৈহে আহিছিলি? ককা, ইমান অহংকাৰ কিন্তু কাৰোৰে কাৰণে ভাল নহয়। আমি সৰু ল'ৰা ছোৱালী ককা, সেয়েহে আপোনাৰ ধুনীয়া ধুনীয়া মূৰ্তিবোৰ দেখি বনাবলৈ শিকিবলৈ আহিছিলোঁ। হ'ব দিয়ক ককা, আজিৰ পৰা আৰু কেতিয়াও নাহোঁ। ঐ, ব'ল ঘৰলৈ যাওঁ। ব'ল, এই বুঢ়াটোৰ ওচৰত নথকাই ভাল। মুঠ চেপিলে গাখীৰ ওলাব, সিহঁতৰ আকৌ কি বৰ কথা নুশুনিবা। মোৰ পিছে বয়সো বাঢ়িল, মৰিবলৈ কিন্তু মোৰ অলপো মতলব নাই। আই দিয়া ৰহ বাপেকে, মই যম ৰজাকো বুৰ্বক বনাম নহয়। মই কৈছোঁ নহয়, মোৰ নিচিনা মূৰ্তি বনোৱা আৰু এই পৃথিৱীত 10টা জনম ল'লেও কোনেও কাম কৰিব নোৱাৰে। বাপেকে যম ৰজা আহি মই কোনটো ধৰিবই নোৱাৰিব আৰু মই অমৰ হৈ থাকিব পাৰিম। এনেকুৱা মূৰ্তি বনাইছোঁ, চকু টিপিয়াই থাকে নহয়, যম ৰজাই অকণত লকিবই নোৱাৰিব। ইয়াত দেখোন বুঢ়াই নিজৰ মূৰ্তিকে কেইবাটাও বনাই থৈ দিছে। এতিয়া মই কোনটোক বা নিওঁ ধৰিবই পৰা নাই নহয়। মূৰ্তিবোৰ ভাঙি পেলাবলৈও মন যোৱা নাই, কাৰণ এয়া হৈছে এজন শিল্পীৰ হাতৰ দ্বাৰা সৃষ্ট কলা। ইয়াক যদি কেনেবাকে মই ভাঙি পেলাওঁ, অপমান কৰা হ'ব নহয়। মাত মাতিলেতো বুঢ়াই চাগে মুখেৰে মাত নামাতিবই, আৰু বুঢ়াৰ জীৱটো আজি নিনিলেও মই প্ৰকৃতিৰ নিয়মক উলংঘা কৰা হ'ব। বুঢ়াকটোতো মই কিবা এটা কৰি পেলাই নিবই লাগিব। ৰহ বুঢ়া, তোৰ বুদ্ধি আজি মই উলিয়াই আছোঁ, তোৰ অহংকাৰ আজি মই শেষ কৰিহে এৰিম। বাহ, ইমান সুন্দৰ সৃষ্টি, ধৰিবই নোৱাৰি আচলে নে নকলে। পিছে যিজন মানুহে বনাইছে তেওঁক লগ পোৱাহেঁতেন। তেওঁ এটা ভুল কৰিলে নহয়, মই দেখুৱাই দিব পাৰিলোহেঁতেন পাই। এইকণ ভুলৰ কাৰণে মানুহজনক এতিয়া সকলোৱে বেয়া বুলি ক'ব দেই। ইমান নহ'লে ধুনীয়াকৈ বনাইছিলে, এই সাধাৰণ ভুলকণ নকৰাহেঁতেনে হয়।
মানুহজনক লগ পোৱা হ'লে বৰ ভাল আছিলে পাই। বাইদেউ কওকচোন, ময়ে সেইজন শিল্পী। কি ভুল কৰিলোঁ পিছে মই ধৰিব নোৱাৰিলোঁ নহয় কাইদেউ, আপুনি কৈ দিয়কচোন। মই মানে যমৰজাক বুৰ্বক বনাম বুলি এই প্লেনটো বনাইছিলোঁ। আকৌ কিবা যদি ভুল হৈ যায় যমৰজাই গম পাই যাব নহয় কোনজন মই। কৈ দিয়কচোন, কৈ দিয়ক। মই এতিয়াই চব ঠিক কৰি ল'ম, নহ'লে বৰ ডাঙৰ কথা হ'ব আৰু দেই। হা হা হা, বুঢ়া ধৰা পৰি গলি নহয়। হে ভগৱান, কি বিপদত পেলালা বাৰু। বুঢ়া, তই যে কৈছিলি তোৰ সৃষ্টিত কোনো ভুল নাই, কিন্তু তোৰ অহংকাৰী মনটোৱে তাক যে নামানে, সেইকাৰণে তোক তাৰ মাজৰ পৰা উলিয়াই নিবৰ কাৰণেই মই এই বুদ্ধি সাজিছিলোঁ। আৰু মোৰ বুদ্ধিৰ জালত তই বাৰুকৈয়ে ফচিলি। তই সেই কণমানিকেইটাক অপমান কৰি কি পালি হা বুঢ়া, জানিছ? ইমান অহংকাৰী মানুহ কেতিয়াও হ'ব নালাগে। অহংকাৰেই পতনৰ মূল। আৰু আজি এই পৃথিৱীত তোৰ শেষৰ দিন। বল, তোৰ অহংকাৰৰ জোখ মাখ মই মোৰ জেগাত কৰিমগৈ। বল।